Hello everyone, welcome back to my YouTube channel. মোৰ YouTube চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখাম এটা টেষ্টি মূলা আচাৰ। এয়া মই মূলা আচাৰ বনালো। মূলা আচাৰখিনি মই কেনেদৰে বনালো আহক চাওঁ। ভিডিওটো ভাল পালে এটা লাইক কৰিব আৰু এয়া মূলা মই ভালদৰে ধুই বাকলি গুচাই লৈছো। তাৰ পিছত মূলাখিনি মই কেইঘণ্টাৰ মান নিমখ সানি থৈ দিছো। তাৰ পিছত পানীটো ভালদৰে টুকি হালধি সানি এইদৰে ৰ'দত শুকাবলৈ মেলি দিছো। এক্সট্ৰা পানীটো শুকালে হ'ব, বেছি ভালকৈ শুকাব নালাগে। বেছিকৈ শুকালে আচাৰটো খাই বেয়া লাগিব। এয়া এনেদৰে লৈছো আৰু এয়া মই ৰ'দত শুকুৱাই লোৱা মূলাখিনি ৰ'দত মই এনেদৰে মূলাখিনি শুকুৱাই লৈছো। আৰু মই দিয়া মছলাৰ কাৰণে কি যোগাৰ কৰিছো চাওঁ আহক। এয়া জিৰা লৈছো, এয়া ধনিয়া, এয়া আজৱাইন, এয়া চব আৰু এয়া পাঁচফোৰণ আৰু দুটামান শুকান জলকীয়া মই জ্বলাৰ কাৰণে লৈছো। আপোনালোকে যিকোনো জলকীয়া ল'ব পাৰে। এই গোটেইখিনি মই এখন কেৰাহীত গৰম কৰি মিক্সাৰত এনেদৰে মই পিচি ল'ম। এয়া পিচি লোৱা মছলা বেছি গুৰিকৈ পিচিব নালাগে, অলপ গোটা হোৱাকৈ পিচিব। গোটা হৈ থাকিলে আচাৰটো খাই ভাল লাগে। এনেদৰে পিচি ল'ব আৰু তাৰপিছত লৈছো মই সৰিয়হখিনিও মই অলপ গৰম কৰি লৈছো। গৰম কৰি পেলাই সৰিয়হখিনিও মই মিক্সাৰত পিচি লৈছো। এয়া পিচি লোৱা সৰিয়হখিনিও মই অলপ গোটাকৈ ৰাখিছোঁ। সৰিয়হখিনি গোটাকৈ থাকিলে আচাৰটো খাবলৈ ভাল লাগে। তাৰপিছত মই লৈছোঁ মিঠাতেল আপোনালোকে পৰিমাণ অনুযায়ী ল'ব। এয়া মই 1 কাপ মিঠাতেল লৈছোঁ, পিছত মই আৰু মিঠাতেল ব্যৱহাৰ কৰিম। আৰু এয়া লৈছোঁ মই ভিনেগাৰ। আচাৰত ভিনেগাৰ দিলে আচাৰটো বেয়া নহয়। আৰু এয়া লৈছোঁ কাশ্মীৰী ৰেড চিলিটো মই কালাৰৰ কাৰণে লৈছোঁ। এয়া এখন কেৰাহীত মই তেল গৰম হ'ব দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত মই গেছটো অফ কৰি দিম। অফ কৰি এয়া মূলাখিনি মই তাতে দি দিছোঁ। এয়া আচাৰ বনাই হৈ গ'ল। আচাৰখিনি ঠাণ্ডা হোৱাৰ পাছত মই এটা চিচাৰৰ বটলত ভৰাই থ'ম আৰু তেল গৰম কৰি তেলখিনি ঠাণ্ডা হোৱাৰ পিছত আচাৰখিনি ডুব যোৱাকৈ মই তেল দি থ'ম আৰু মাজে মাজে আচাৰখিনি মই ৰদাই থাকিম। এয়া মই আচাৰ ডুব যোৱাকৈ তেল দি থৈছোঁ। এনেদৰে তেল দি থ'লে আচাৰ কেতিয়াও বেয়া নহয়। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে বহুত ধন্যবাদ।